हेलो एभ्रिवान की खबर आपनालोकर भाले आसेने मोर अन्यटी मिनी ब्लगले आपनालोকক स्वागतम जनाइছো आरु আজি इतिया बनाब लैছো दुपरिया हाज आरु दुपरिया हाजनो केनेকৈ राন্ধो মই তাকে आपनालोকক দেখাও বুলি ভিডিওটো কৰিলো आरु एफाले किछुमान बस्तु इफाल इफाल হৈ আছে মই সিজিল লগাই লৈছো आरु एफाले भातो पटा হৈ গল मोर এতিয়া আহিলো মই বাৰিলে বুলি নৰসিংহ পাত কেইটামান নিউ বুলি নৰসিংহ পাতে দি আজি মই কিনো বস্তু বনাও তাকে ভিডিওটো হেকলৈকে চালে আপোনালোকে গম পাব মইনো কি বনাও আৰু নৰসিংহ পাত কিলা মই ধুনিয়াকৈ চিঙিও ললো ইমান ধুনিয়াকৈ লাগি আছে পাত কিলা আৰু চিঙি ভালে লাগিছে আৰু একেবাৰে হেউজিয়া হৈ আছে আৰু মই চিঙিও আনিলো এফালে এতিয়া বনাম আৰু এতিয়া মই ফ্ৰাই কৰি লৈছো পাপৰখিনি ফ্ৰাই কৰি হোৱাৰ পাছতে বাদামখিনিও ভাজি ললো মই ধুনিয়াকৈ বাদামখিনিও ভাজি হৈ গল আৰু বাদামখিনি ভজাৰ পাছতে নৰসিংহ পাত যে আনিছিলো সেইখিনি তেলত ধুনিয়াকৈ ভাজি লৈছো আৰু ভজাৰ পাছতে বাদাম পাপৰ ভজা তাত মিক্স কৰি দিম নৰসিংহ পাত কিলা আৰু তেনেকৈ খাই বহুত ভাল লাগে আপোনালোকে খাই ভাল পায় নাই কবচোন মোৰ কিন্তু বহুত ভাল লাগে এনেকৈ বাদাম পাপৰ ভজা নৰসিংহ পাতে দি আৰু খাই চাব আপোনালোকে যদি নাই খোৱা বহুত ভাল লাগে খাই ঘৰতে এনেকৈ ভাজি খাই বহুত ভাল লাগে খাই চাবচোন আপোনালোকেও আৰু লগতে নৰসিংহ পাত মিহলাই দিলে বহুতে বেছি খাই ভাল লাগে এফালে মই ভাজিও হৈ গল গোটেইখিনি মিহলাই দিলো বাদাম পাপৰ আৰু নৰসিংহ পাপৰখিনি মই ধুনিয়াকৈ ভাঙি দিম আৰু লগতে কলা নিমখ অকমান দি দিবচোন খাই আৰু বেছি ভাল লাগে এফালে মই পটলো ফ্ৰাই কৰি আছো ভাত পানী বনাই থাকোতে বহুত গৰম উঠি গল আৰু বহুত গৰম পৰিছে আজি তাকে গ্লুকন ডি গ্লাস খাও বুলি ললো গৰমত জুস বিলাক খোৱাতকে গ্লুকন ডি গ্লাস খাবচোন বহুত ভাল লাগে আৰু ঠাণ্ডা লাগে খাই দিলে মানে আৰু তাকে মই এতিয়া খাব লৈছো খাই থাকোতে মই হাঁহিয়ে পাইছো আৰু দেই বা হহুৱাই আছিল আৰু এইফালে আলু দালি হৈ গল লগতে মই সয়াবিন কেটামান পেলাই দিলো দালিত খুব ভাল লাগে এনেকৈ খাই দালিত সয়াবিন দিলে মানে প্ৰথমে মই সয়াবিন কেটা ফ্ৰাই কৰি ললে মানে খুব ভাল লাগে তেনেকৈ খাই কিনে আৰু এনেকৈ মই বনাইছো এইফালে পটল ফ্ৰাইও কৰি আছো পটল ফ্ৰাই কৰি হোৱাই নাই যিহে গৰম পৰিছে লাহে লাহে কৰি আছো আৰু বাহিৰত যে ইমান ধুনীয়া বতাহ মাৰিছিল নহয় খিৰিকি ফালে মই তাকে চাইছো বহুত ধুনীয়া বতাহ মাৰিছিল তেতিয়াহে অলপ উখাটো আহিছে আৰু এইফালে দেখিছেনে পটল এটা গুটিও মোৰ মুখত পৰিব লৈছিলে ভয় লাগি গল আৰু এইফালে মোৰ দুপৰীয়া হাজু ৰেডি হৈ গল একেবাৰে সিম্পলকে আজি এনেকৈয়ে খাও আৰু কেনেকুৱা লাগিলে মোৰ ভিডিওটো চাই কমেন্ট কৰি জনাব নাপাহৰিব অন্যটি ভিডিওলৈ আকৌ আপোনালোকৰ মাজত আহিম বাই বাই